শ্ৰদ্ধাভাজন নাট্যপ্ৰেমীৰা জয় জয়তে আপোনালোকলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই শাৰদীয় বতৰতে আপোনালোকৰ মাজলৈ মাত্ৰ তিনিষাৰ বাবে আমি নাট পৰিৱেশন কৰিবলৈ আহিছোঁ। অসমৰ ভ্ৰাম্যমান জগতৰ আগশাৰীৰ নাট্য দল ৬টাৰো অধিক দশক। এই শব্দকেইটাই আজিও চহৰে নগৰে খলকনি তোলে নাট্যপ্ৰেমী মানুহৰ মনত। এইবাৰো নাট্যপ্ৰেমীক নাটকৰ সোৱাদ দিবলৈ সাজু হৈছে কেইবাটাও নাট্যগোষ্ঠী, কেইবাখনো থিয়েটাৰৰ দল। জানো আহক ২০২৬-২৭ বৰ্ষৰ বাবে সাজু হোৱা কেইখনমান আগশাৰীৰ থিয়েটাৰ দলৰ নাম। বৰদৈচিলা, ৰাজধানী, থিয়েটাৰ সূৰ্য, হেঙুল, ৰাজতিলক, ৰাজমুকুট থিয়েটাৰ, আবাহন, বৃন্দাবন, থিয়েটাৰ বীণাপানী, থিয়েটাৰ কলাগুৰু, থিয়েটাৰ ৰুদ্ৰ, ইতিহাস থিয়েটাৰ, সুদৰ্শন থিয়েটাৰ, ৰূপালী জয়ন্তী বৰ্ষগৰকা, নটসূৰ্য থিয়েটাৰৰ লগতে নতুনকৈ আত্মপ্ৰকাশ কৰা থিয়েটাৰ ব্ৰহ্মপুত্ৰ আদি। তিনিখনকৈ ভিন্নধৰ্মী নাটকেৰে ৰাইজক আমোদ দিবলৈ সাজু হৈছে প্ৰত্যেকটি দল। যিমান পাৰা সিমান এই বজৰুৱা খাদ্যৰ পৰা আঁতৰি থকাটো মংগল। কিন্তু দাদাহঁতে এইবোৰ ভাল নাপায় কাৰণে চব এৰি পেলালে। এতিয়া কি কৰিম বুলি ভাবিছ? এই যে হিৰো লঞ্চ কৰি হয় নেকি? গান সোণু নিগম শ্ৰেয়া ঘোষালক গোৱা বঢ়িয়া। কিন্তু সোণু নিগম শ্ৰেয়া ঘোষালে এটা গানত কিমান ক'লে জানা? কিমান ল'ব? 2 লাখ, 5 লাখ, 2 লাখ, 3 লাখ। ৰাইজক আমোদ দিবলৈ সাজু হৈছে প্ৰত্যেকটি দল। অৱশ্যে এয়া পূৰ্বৰ পৰা চলি অহা প্ৰথা নহয়। আগতে থিয়েটাৰসমূহত দেখুওৱা হৈছিল 3খনতকৈও অধিক নাটক। আপুনি বাৰু ইয়াৰে কি থিয়েটাৰ চাইছে? কোনখন থিয়েটাৰৰ নাটকে আপোনাৰ মনত সাজ বহাইছে? থিয়েটাৰৰ সৈতে আছে নেকি আপোনাৰ কিবা অভিজ্ঞতা? যদি আছে কমেণ্ট বক্সৰ জৰিয়তে আমাৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। চিত্ৰবন